মৰমৰ বন্ধু বান্ধৱীসকল, এয়া চাওক, আজি মই ৰাতিপুৱাই লাই শাকৰ খাৰ বনালোঁ। মোৰ যিহেতু ৰাতি শাক খোৱা নহয় আৰু দিনত যিহেতু এওঁ নাথাকে, সেইবাবে মই ৰাতিপুৱাই বনালোঁ। মই লাই শাকখিনি এনেদৰেই ধুনীয়াকৈ ধুই চাফা কৰি কুটি ল'লোঁ সৰু সৰুকৈ মিহিকৈ। তাৰ পাছত কেৰাহীটোত তেল দিলোঁ। তেলো বেছি দিব নালাগে, খাৰত ইমান তেল নালাগে। আৰু তাৰ পাছত তেলখিনি গৰম হৈ যোৱাৰ পিছত এটা শুকান জ্বলা দিলোঁ আৰু লগে লগে মই তাত শাকখিনি দি দিলোঁ। আপোনালোকে যদি জ্বলা বেছি খায় তেনেহ'লে কেঁচা জ্বলাও দি দিব পাৰে। তাৰ পাছত মই শাকখিনি হেতাখনেৰে অলপ সময় লৰাই তাৰ লগত হালধি নিমখ দি দিলোঁ আৰু হালধি নিমখ দি মই হেতাখনেৰে আকৌ অলপ লৰাই তাৰ পাছত শাকখিনিত মই খাৰ দি দিলোঁ আৰু এখন ঢাকনিৰে ঢাকনি লগাই দিলোঁ আৰু গেছৰ জুইখিনি চিমত দি দিলোঁ। আপোনালোকে মোৰ কেৰাহীটো লেতেৰা বুলি নক'ব, কিয়নো মোৰ কেৰাহী বহুত আছে, কিন্তু মই এইটোত বনাই ভাল পাওঁ, সেইবাবে মই এইটোতে বনাই থাকোঁ। যেতিয়া এই শাকখিনি খাৰ দি ঢাকনি দিয়াৰ পিছত পমি যাব, তাৰ পাছত আপোনালোকে ঢাকনিখন গুচাই হেতাখনেৰে আকৌ এবাৰ লৰাই দিব আৰু তাত অলপ আদা দি দিব। তাৰ পাছত শাকখিনি হৈয়ে যাব আৰু বেছি সময় একো কৰিব নালাগে, একেবাৰে সহজ। এয়া মই ঢাকনিখন গুচাই আদা অলপ দি দিলোঁ আৰু এনেকৈ 2 ছেকেণ্ডমান হেতাখনেৰে লৰালোঁ আৰু এয়া হৈয়ে গ'ল। খাবলৈ বহুত টেষ্টি হয়, সেইবাবে মই এনেকৈ বনাই খালোঁ আৰু দেখাই দিলোঁ, আপোনালোকেও খাব।